আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা একত্ৰিতকৰণ গোটৰ যোগেদি আজি যেহেতু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰ সমিতি গডৱেন গ্ৰুপৰ সন্মানীয় সভাপতি ধৰমদাস পানিকা আৰু ধৰমদাস পানিকাৰ যোগেদি যেহেতু একত্ৰিত হবার কাৰণে যেহেতু দুটা পক্ষে যেহেতু আজি গডৱেন গ্ৰুপকে সন্মানীয় সভাপতি ধৰমদাস পানিকাকে আজি আমি চৰাইদেউ জিলা একত্ৰিতকৰণ গোটেৰ যোগেদি মেমোৰাম এখন দিয়া হৈছে আৰু ধৰমদাস পানিকাৰ যোগেদি যেহেতু গডৱেন গ্ৰুপকে কেন্দ্ৰ সমিতি সন্মানীয় কেন্দ্ৰ সমিতিকে গডৱেন হেমব্ৰম যেহেতু কেন্দ্ৰ সমিতিকে সাধাৰণ সভাপতি আৰু চৰাইদেউ জিলা গডৱেন গ্ৰুপকে যেহেতু সন্মানীয় সভাপতি ধৰমদাস পানিকাৰ যোগেদি যেহেতু আমি কেন্দ্র সমিতিকে একটা স্মারকপত্র প্রেরণ করা হয়েছে আর ইয়ার যোগেদি আমি আশা করেছি বৃহত্তর আদিবাসী জনগোষ্ঠী যেহেতু আদিবাসী ছাত্র সন্থা নেতৃত্ব লৈকে যেহেতু জনগোষ্ঠীটার কারণে কাম করে আর আশা করেছি আমনিকে যোনটা দুটা ফৌজ যেহেতু প্রতিদিন গ্রুপ আহে আর যেহেতু গডৱেন গ্রুপ দুটা ফৌজ হয়ে আহে এই ফৌজটা যাতে আমি এক হইকে যাতে আমি অনাগত দিনে हमने की बृहत्तर जनगोष्ठी के काम करे जाओ के हमने आशा करती और आज ये मेमोराम के जोगेदी हमने आशा करती हमने के सम्मानीय सभापति धरमदास पानिका और यार जोगेदी जेहेतु उत्सव के केंद्र समिति के सम्मानीय सभापति महोदय के जाते स्मारकपत्रटा अति शीघ्र प्रेरण करने मैं आशा करती। धन्यवाद हमारे एकत्रीकरण ग्रुप के चराइदेउ जिला के सभापति चंदन घाटवार देव जी आज ये स्मारकपत्र हमारे हाथे प्रदान करे केंद्रीय समिति के सभापति गडवेन हेमब्रम डांगरिया के देखले हम धन्यवाद जानाची और हमराও মানে ইচ্ছা করি आदिवासी छात्र सन्था एक হোক বলকে আর যাতে দুটা পয়েন্ট অতি শীঘ্র একজোট হয় বলকে আশা করি। ধন্যবাদ আশা করছি हमने অতি শীঘ্র মানে हमने এক হই। সদৌ অসম আদিবাসী ছাত্র সন্থা চৰাইদেউ জিলা सम्मानीय सभापति धरमदास पानिका और जेहेतु हमने आज बहुत दिन के पीछे आज जेहेतु एक जगह में हमने आज खड़ा हुई और हमने के एटाई प्रचेष्टा जेहेतु एकत्रितकरण गुट के